ভস্মাসুৰে তপস্যা কৰিছিল বিৰাট তপস্যা কৰিছিল যে মোক সুপাৰ পাৱাৰ লাগে আপুনি কেমেৰা চাই কথা কৈ এক্স্যাক্টলি সুপাৰ পাৱাৰ লাগে এই সেম হিমন্ত বিশ্ব শৰ্মায়ো তপস্যা কৰিছিল সুপাৰ পাৱাৰ লাগে তেওঁৰ তপস্যাটো আছিল তেওঁ ভস্মাসুৰে ধ্যানত বহিছিল হিমন্ত বিশ্ব শৰ্মাই আক চুৰি মাৰিছিল তাক চুৰি মাৰিছিল ইটো দলৰ পৰা হিটো দললৈ গৈছিল আসুৰ পৰা আহি কংগ্ৰেছৰ পৰা আহি পলে একেবাৰে বিজেপি এতিয়া যেতিয়া মহাদেৱে তেওঁৰ তপস্যাত সন্তুষ্ট হৈ বৰ দিছিলে নহয় বোলে তুমি এনেকুৱা এটা বৰ দিছো তুমি যাৰে মাথাত হাত থোৱা হিয়ে মৰি যাব এনেকুৱা এটা দিছিলে সি ভস্ম হৈ যাব এই যেতিয়া অমিত শাহ আৰু মোদী ডাঙৰীয়া সন্তুষ্ট কৰি এছ আলৱালিয়ে যেতিয়া ৰেড কাৰ্পেটৰ তলৰ পৰা ফাইল উলিয়াম বুলি ক'লে তেতিয়া যেতিয়া তেওঁলোকক সন্তুষ্ট কৰি তেওঁ বৰ পালে আৰু সৰ্বানন্দ সোণোৱালক চুৰি মাৰি পেলাই তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হল হে সুপাৰ পাৱাৰটো কোট ইউজ কৰিব যেনেকে ভস্মাসুৰে ভাবিছিলে এটা মই কোট ইউজ কৰিম হয় না নহয় সঁচা হয় না নহয় মই ইমান পাৱাৰফুল হয় না নহয় ইয়াৰ মূৰত হাত দিবলৈ গৈছে তাৰ মূৰত হাত দিবলৈ গৈছে ঠিক তেনেকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবিলে যে মই এতিয়া সুপাৰ পাৱাৰৰ গৰাকী হয় না নহয় চাও এবাৰ মই হিন্দু মুছলিম খেলিম এবাৰ মই গৰু গাহৰি খেলিম এবাৰ মই মন্দিৰত গাহৰি পেলাম এবাৰ মছজিদত গাহৰি পেলাম মন্দিৰত গৰু মাংস পেলাম উচ্ছেদ কৰিম এই চিনাকি নাটক কৰিম এইবিলাক কৰি তেওঁ সুপাৰ পাৱাৰ আছে নে নাই চাবলৈ গৈছিল আৰু শেষত ভস্মাসুৰে যেনেকে নিজৰ মূৰত হাতখন থৈ নিজেই জ্বলি গ'ল আজি ঠিক তেনেকে 10 ছেপ্টেম্বৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ৰসা জালত নিজেই পুৰি শেষ হৈ গ'ল আৰু 2026ত আপোনাক মই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ এই যি নিকৃষ্ট কাণ্ড কৰিলে অসমৰ জনগণক ঠগিলে গৌৰৱ গগৈৰ দৰে এগৰাকী সৎ আৰু নিকা ভৱপন্ন ৰাজনীতিবিদক যে অসমৰ মানুহৰ আগত তেওঁ যে কুলখিত কৰি আছে তেওঁৰ নিজকে যে নিজৰ গৰিমা ম্লান কৰিলে আৰু ইয়াৰ পিছত ৰাইজে উত্তৰ দিবলৈ বাকি আছে এই যেনেকে ভস্মাসুৰ এদিন জ্বলি নিজৰ মূৰত হাত থৈ জ্বলি গ'ল হিমন্ত বিশ্ব শৰ্মাই নিজে যি কবৰ খান্দিলে সেই কবৰত খান্দি নিজে বহুত সময় কংগ্ৰেছৰ খংটো গম পোৱা যায় ইমান নিৰহ এই কথা গুটে কথাবিলাক একদম অদৰকাৰী কথা এডাল কৈ আছে আপুনি সিধা কথা কওক ইনভেষ্টিগেশন কাৰ ওপৰত কৰিছে জয়ন্ত গোস্বামী ডাঙৰীয়া আপুনি এজন এডভোকেট আপুনি সিম্পলি মোক এটা কথা কওক এটা যেতিয়া মানুহৰ ওপৰত অভিযোগ আহে সাপোজ XYZ আপুনি হে মানুহজন তে আপোনাৰ ওপৰত যেতিয়া অভিযোগ আনে তেতিয়া হলে আপোনাক প্ৰশ্ন কৰিব নে নকৰে আৰু কৰিব আৰে কৰিব সময় আছে ৰব সময় আছে আপুনি কিয় ইমান জলদি কৰিছে কিয় ইমান সোনকালে কৰিছে আপুনি কিয় ইমান সোনকালে কৰিছে ৰিলিজ কৰিলে আপোনালোকে ক্লিয়াৰ কৰক আপুনি কিয় ইমান সোনকালে কৰিছে ইনভেষ্টিগেশন নকৰিব বুলি তেওঁ নামাতিব বুলি কোনে ক'লে নিশ্চিতভাৱে মাতিব উত্তৰ দিয়ক আপুনি যেতিয়া কেছ লাগে কোনোবা এটা মানুহৰ ওপৰত যেতিয়া কোৱেশ্চন আহে যেতিয়া কোনোবা এটা মানুহৰ ওপৰত ইনভেষ্টিগেশন হয় সেই মানুহজনক প্ৰশ্ন সোধে নে নুসুধে সেই মানুহজনক বহাই লৈ পেলাই প্ৰশ্ন কৰে নে নকৰে হেতু কৰে ডেফিনেটলি কৰে যদি কৰে ওয়েট যদি কৰে আপোনালোকে পাগল ভাবিছে সবকে প্লিজ কেমেৰা চাই কওক আপুনি মই চিঞৰিব কেমেৰা কাই কওক আপোনাৰ গৌৰৱ গগৈ জেলত গৈ আছে আপুনি কি চিঞৰিছে দুই নম্বৰ কথা যদি ইনভেষ্টিগেশন কৰাই নাই সেই মানুহজনক SIT-এ কমপ্লিট ৰিপৰ্ট আপোনালোকৰ কমপ্লিট ৰিপৰ্টটো মুখ্যমন্ত্ৰীৰ হাতত দি দিলে সবকে পাগল ভাবিছে অসমৰ মানুহবিলাকক পাগল ভাবিছে আপোনালোকে আপুনি অকল এডভোকেট মুখ্যমন্ত্ৰী আপোনালোকে আজি সোশ্যাল মিডিয়াটো চাব লাজ পাব লাগে আপোনালোকৰ হিন্দু মুছলিম গল গৰু গাহৰি গল মন্দিৰ মছজিদ গল এবাৰ আপুনি কি আহিলে এবাৰ আহিলে উচ্ছেদ গল মাতিবলৈ অহা নাই দাদা আপুনি এটো ইন্ডালজেন্স I am not coming here to discuss about all these things. I am coming here to discuss about the articulated issues. Anyway, Bidisha, you have some point. কিন্তু এইটো যে নহয় যে আজিৰ এই SIT প্ৰতিবেদনখনত এনেকুৱা মোৰ কাৰণে এটা কোৱেশ্চন তুমি ঠিক কথা কৰিছা যে তেওঁক এবাৰো নুসুধাকে হাউ কাম এন SIT ৰিপৰ্ট কেনেকৈ আহিলে যদি খুধাই নাই যদি ৰিপৰ্ট কেনেকৈ আহিলে মই বিৰতি লৈ লৈছো ঘূৰি আহি পেলাই